পবিত্র মনে এজন সাধারণ ভালপোৱা আদায় কৰিব পৰা নাযায়। নিৰ্মালী পাহৰি নাযাবি মই সমাজ খ্যাত মৌজাদাৰ মণিশংকৰ চলিহাৰ একমাত্ৰ সন্তান জ্যোতিৰঞ্জন আৰু পবিত্ৰ কাকতি এজন সাধাৰণ ফেঞ্চাৰ স্কুলৰ শিক্ষক। ভুল কৰিলে জ্যোতিদা। প্ৰকৃত ভাল পোৱা ধনী দুখীয়া বা ধনী দুখীয়া প্ৰশ্ন নকৰে। নিৰ্মালী মই জানিব বিচাৰো তুমি মোৰ ভাল পাক তুমি সেইজনক প্ৰতাৰণা কৰি মই অইন এজন পুৰুষক আদৰি ল'ব নোৱাৰো। কাৰণ মই কলংকিনী নহয় সতী। সতীত্বৰ বলেৰে তুমি কিমান বলিয়া। আরে কি থাকিবা রাতিপুৱা 8 বজাতে লগ ধৰা সময় দি তাই এতিয়াও দেখা দেখিয়ে নাই ঘটনা বাৰু ঘটনা একো নাই। মোৰ শুনটো আই বাপাক থাকি দি মনৰ মানুহজনক লগ ধৰাটো মোৰ মুস্কিল। পিছে বেয়া পাইছা পামটো ৰাতিপুৱা 8 বজাৰ আগতে লগ ধৰা সময় দি এতিয়া 10 বজাত গা ধেৰা ওলাইছা। মইতো তোমাৰ দৰে সময়ৰ মূল্য নুবুজা নহয়। কি ক'লে কলৈ যায় এৰি দিয়া মোৰ পলম হ'ল যাব কাৰণে কৈছো। আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কলৈ যায় এৰি দিয়া মোৰ পলম হ'ল। খংচা মোৰ শুনটো হেৰি নিজৰ মানুহজনীৰ ওপৰত কোনোবাই অভিমান কৰে নেকি? হেৰি নিজৰ মানুহজনীৰ ওপৰত কোনোবাই অভিমান কৰে নেকি? আপোনাৰ অন্তৰত আঘাত দি মই বৰ আনন্দ পোৱা বুলি ভাবে নহয়। নিজক কন্দুৱাই হ'লেও আপোনাৰ মুখত সদায় হাঁহি দেখিব বিচাৰো। মই তোমাক পাহৰি নাযাওঁ। তুমি মোৰ এপাহি সুগন্ধি গীতৰ ছন্দ কল্পনাৰ বাস্তৱ পবিত্ৰদা। সেয়েহে আজি বুঢ়ালিতৰ পাৰৰ হিচাপে আদৰি ল'ম। আজিৰ পৰা তুমি মোৰ অৰ্ধাংগিনী। কিন্তু কি হ'ল ছাৰ? বাটৰ বলিয়া কুকুৰ এটাই আহি সেই খাওঁ বুলি ভাবি থকা ভাতৰ কাঢ়ি লৈ গুচি হাতত বন্ধুক লৈ আপুনি কি চাই আছে? গুলিয়াই নিদিয়া কিয়? শিয়াল কুকুৰক গুলিয়াবৰ বাবে মোৰ এই বন্দুক ব্যৱহাৰ নহয়। জ্যোতিৰঞ্জন জীয়াই থাকোতে শিয়াল কুকুৰে ঘৰ বাৰী তহিলং কৰিব নোৱাৰে। মই সিহঁতক জালত পেলাই তিলকৈ হত্যা কৰিম। আপুনি কি ক'ব বিচাৰিছে? মোৰ এই ক্ষুদ্ৰ মস্তিষ্কই একো বুজি পোৱা নাই। পাবি নাৰদ বুজি পাবি তই বুজি পাবি যিদিনা এই পৃথিৱীত মহাপ্ৰলয় হ'ব। আম গছত ইফালে গাভৰু এজনী হৈ এই ৰাতিপুৱাই অকলে পাগলিত দৰে না আজি নাটক চাবলৈ আহিছে। পাগলিত দৰে কি নাটক আছে আজি ইয়াতে বিষ্ণুজ্যোতি মিনি থিয়েটাৰত? কলংকিনী নাই আৰু দাদাই কি কৰে ইয়াতে অভিনয় কৰে নেকি? কি অভিনয় কৰে?
দাদা কি অভিনয় কৰি আছা বিশেষ চৰিত্ৰটো ইমান হেৰি নহয় মানে এখন স্কুলৰ শিক্ষক হয় মানে অভিনয় জগতত এইবাৰে প্ৰথম না প্ৰথম নহয় মোৰ আজি 4-5 বছৰে হ'ল এইবাৰ মানে ইয়াতে আহিছে আগতে ক'ত কৰিছিল আগতে মই আছিলোঁ আমাৰ নিজৰ গাঁৱৰ বগুলামাৰ এনেকৈ আছোঁ আৰু এইবাৰ অভিনয়টো কি হ'ব অভিনয়টো মোৰ শিক্ষকৰ অভিনয় মেইন কেৰেক্টাৰ মানে মেইন নাটকখন কাহিনীটো লাগিব মানে পত্নী মানে মোৰ যায় তাৰে মোৰ কাহিনীটো মেইন তাতে যাব কাৰণ নিৰ্মালী নাম মই মানে জাষ্ট অলপমান হেৰি থিয়েটাৰখনৰ নাম কি এইবাৰ থিয়েটাৰখনৰ নাম পাৰ্টিটোৰ নাম হ'ল বিষ্ণুজ্যোতি মিনি থিয়েটাৰ প্ৰধান এইবাৰ 22-23 বৰ্ষৰ কাৰণে 22-23 বৰ্ষৰ কাৰণে নাটক হৈছে পৰীক্ষিতালৈ কলংকিনী নায়িকা নৃত্য নাটিকা আছে নৃত্য নাটিকা ঠিক আছে ভাল খাপ পিছত লগ পাম